অতি দুৰ্ভাগ্যজনক আমি আমাৰ প্ৰাণৰ শিল্পী অমৃতকণ্ঠ জুবিন গাৰ্গ মৃত্যুৰ ৰহস্য আজিও উদ্ঘাটন নহ'ল আৰু ছিংগাপুৰত কৈছে যে তেওঁ পানীত ডুবি মৃত্যুৰ মুখত পৰিছে তাৰপিছত কৈছে অসমত কৈছে হত্যা কৰা হৈছে মুখ্যমন্ত্ৰীয়ে স্বয়ং সদনত কৈছে আৰু স্বয়ং সদনত কোৱাৰ পাছত হত্যা প্ৰমাণ কৰিবলৈ কাৰণে কিন্তু মুখ্যমন্ত্ৰীয়ে আজিলৈকে পাৰিব নাই আমাৰ সন্দেহ হৈছে কাৰণ তেখেতৰ গঠন কৰি দিয়া এছআইটিৰ ওপৰত আমাৰ সন্দেহ আছিল তেখেতৰ গঠন কৰি দিয়া এছআইটিয়ে যিসকলক গ্ৰেপ্তাৰ কৰিবলৈ আছিল গ্ৰেপ্তাৰ কৰা নাই যেনেকৈ চাৰ্জশ্বিট দিব লাগিছিল চাৰ্জশ্বিট দিয়া নাই গতিকে গোটেই কথাটো হ'ল তেওঁলোকে কালি পৰহি যদি বেল পিটিশ্যন কৰে বেল পোৱা সম্ভাৱনা একদম একেবাৰে আমি দেখা পাইছোঁ গতিকে যিসকলে অভিযুক্ত যিসকলে জুবিন গাৰ্গক মৃত্যুমুখলৈ ঠেলি দিছে বা হত্যা কৰিছে তেওঁলোকে কঠোৰ পৰা কঠোৰ শাস্তি পাবলৈ কাৰণে আজি ব্যৱস্থা নাই আজি ছিংগাপুৰৰ কোৰ্টে যিটো ৰায় দিছে সেইটো যদি সেই ৰায়টোক যদি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যায় কি হ'ব দুখন ৰাষ্ট্ৰত বেলেগ বেলেগ ন্যায় কেনেকৈ হ'ব পাৰে সেইটো ওপৰত বহুত ডাঙৰ প্ৰশ্ন আহিব 2 নম্বৰ কথাটো আমি সেইকাৰণে দাবী কৰিছিলোঁ যে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় পাবলৈ কাৰণে আমি দাবী কৰিছিলোঁ যে এই তদন্তটো চিবিআইক দিব লাগে উচ্চতম ন্যায়ালয়ৰ জৰিয়তে এটা ন্যায়াধীশৰ জৰিয়তে এই তদন্ত প্ৰক্ৰিয়াটো চলাবৰ কাৰণে আয়োগ গঠন কৰিবলৈ গৈছিল কিন্তু মুখ্যমন্ত্ৰীয়ে নিদিলে তাৰ লগে লগে কৈছিল যে আমি তাৎক্ষণিকভাৱে ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটো চলাব লাগে কিন্তু নিদিলে এতিয়া নিৰ্বাচনৰ সময়ত দিছে নিৰ্বাচন আগৰ ৰিজাল্ট ওলাই দিয়ালৈতো মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল যে জুবিন গাৰ্গক ন্যায় নিদিলে মোক ভোট নিদিব এতিয়াতো শেষৰ সময়ত দিছে কিন্তু নিৰ্বাচনৰ আগত যদি তেওঁ এই ৰায়টো দিব পৰা ব্যৱস্থা কৰা হ'লে তেওঁ ভোট পালেতেন নাই গম পালেতেন ৰাইজে সেয়ে গম পাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব বিচৰা নাই আৰু ভৱিষ্যতো ন্যায় নিদিয়ে কিবা কাৰণত যদি নিৰ্বাচন জিকি যায় তেওঁ যেনেকৈ ইচ্ছা তেনেকৈ কৰিবলৈ কাৰণে চেষ্টা কৰিব জুবিন গাৰ্গকো একেবাৰে সমোলঞ্চে নৎসাত কৰিব জুবিন গাৰ্গকে তেওঁ বেছি জনপ্ৰিয়তা দেখাবলৈ চেষ্টা কৰিব আপোনালোকক ইলেকশ্যনৰ পিছত জুবিন গাৰ্গৰ অভিযোগনামাখনৰ ওপৰত মই আলোচনা কৰিম ছিংগাপুৰৰ জাজমেণ্টটো আৰু আমাৰ চাৰ্জশ্বিটৰ মাজত পাৰ্থক্য নাই অসম চৰকাৰেও কৈছে যে মদটো খাইছিলে কিন্তু খুৱাই দিয়া হৈছিলে গতিকে মই ভাবোঁ যে সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটোৱে আমাৰ কেছটোক শক্তিশালীহে কৰিব কাৰণ ছিংগাপুৰ কোৰ্টে ক'লে যে 380 ml তাত লিকাৰ পোৱা গৈছে আমিও একেটাই কথা কৈছোঁ ছিংগাপুৰে ক'লে আগদিনাখন ৰাতিৰ পৰা খুৱাইছে আমিও কৈছোঁ ৰাতিৰ পৰাই খুৱাইছে খালি আমি কৈছোঁ যে তেওঁক খুৱাই দিয়া হৈছিল উদ্দেশ্য প্ৰণোদিতভাৱে খুওৱা হৈছিল সেইকাৰণে মই প্ৰথমৰ পৰাই কৈছোঁ যে অসম পুলিচে ছিংগাপুৰতকৈ বেছি ভাল কাম কৰিব পাৰিব সেইকাৰণে কোনোবাই কৈছিল যে অসম চৰকাৰে ছিংগাপুৰ যাব লাগিছিল আজি যদি আমি ছিংগাপুৰ গ'লোহেঁতেন আমাৰ কি অৱস্থা হ'লহেঁতেন আজি ইমান দিনে অখিল গগৈ দুলু আহমেদ এইবিলাকে কি কৈ আছিল যে আমি ছিংগাপুৰ যাব লাগে ছিংগাপুৰ গ'লে আমাৰ কি অৱস্থা হ'লহেঁতেন আজি সেইকাৰণে আমি ৰাইট কাম যে কৰি আছিলোঁ আজিৰ জাজমেণ্টটোৱে তাক প্ৰমাণ কৰিছে আৰু আমাৰ কথাৰ লগত তাৰ একো পাৰ্থক্য নাই তেওঁলোকেও কৈছে ৰাতিৰ পৰাই মদ খুওৱা হৈছিল আমিও কৈছোঁ যে অমৃত প্ৰভাই ৰাতিৰ পৰাই তেওঁক এটা ষড়যন্ত্ৰৰ আধাৰত মদ খুৱাইছিল গতিকে আজি অন্তত অসমৰ মানুহে বুজি পাব যে আমি যিমান চিনচিয়াৰলি কাম কৰিছোঁ ৰাজনীতিৰ পৰা দূৰত থাকি ছিংগাপুৰত গ'লে সেই কেতিয়াও আমি নাপালোহেঁতেন কিন্তু কিমান আমাক গালি পৰা হৈছিল ছিংগাপুৰ কিয় যোৱা নাই ছিংগাপুৰত কিয় যোৱা নাই আমি জানিছিলোঁ যে বেংক একাউণ্ট ইয়াত ষড়যন্ত্ৰ অসমত হৈছে তাতে গৈ আমি কি কৰিম আৰু আজি ছিংগাপুৰৰ জাজমেণ্টটোৱে প্ৰমাণ কৰিছে যে আমি ছিংগাপুৰত নোযোৱাটো কিমান জুবিনৰ ফটোলৈ ৰাজনীতি কৰিব একেবাৰে নালাগে জুবিনক এই বস্তুটোলৈ ৰাজনীতিলৈ ঊৰ্ধত ৰাখি পেলাই কাম কৰে যদিহে জুবিনৰ প্ৰতি শ্ৰদ্ধাশীল হয় জুবিনক এই ক্ষেত্ৰত এই ৰাজনীতি আগন্তুক যিটো ৰাজনীতি সেই ৰাজনীতিৰ ক্ষেত্ৰত জুবিনক কোনো ধৰণে যাতে ইনভলভ নকৰে কোনো ধৰণে তেওঁলোকে জুবিনৰ মানে চৰ্চাৰ মাজলৈ লৈ নাহে গতিকে জুবিনে এনেও এইবিলাক ৰাজনীতি ভাল পোৱা নাছিলে কৈছিলে এইবিলাক পাপৰহে বুলি এই গতিকে সেই দেখুৱাই থাককচোন জুবিনক নিজৰ হেৰিত থাকিব দিয়ক হত্যাৰ মাজত থাকিব দিয়ক জুবিন গাৰ্গে জীৱিত কালত কিছুমান মানুহৰ পৰা একেবাৰে সহানুভূতি নাপালে
গোটেই জীৱনটো কিন্তু অসমৰ কাৰণে, অসমৰ জনসাধাৰণৰ কাৰণে, কোটি কোটি মানুহৰ কাৰণে জীৱনটো দিলে। সেই সময়ত তেওঁৰ ওচৰত নাছিল, কিন্তু আঁতৰৰ পৰা আলেঙে লক্ষ্য কৰিছিল আৰু পৰাপক্ষত তেওঁক আচৰিছিল বিভিন্ন ধৰণৰ সমালোচনা কৰি। গতিকে এতিয়া ইলেকশ্যন যেতিয়া আহিলে, এই ৰাজনীতিৰ বতৰত তেওঁলোকে কি কৰিছে, জুবিনৰ নাম লৈ পেলাই একাংশ ভোটাৰক তেওঁলোকে সাধাৰণতে সেইটো এণ্টি গভৰ্ণমেণ্ট এটা টুইষ্ট এটা দিবলৈ চেষ্টা কৰিছে, যিটো মই ভাবিছোঁ নিৰপেক্ষ ৰাজনীতিজ্ঞ বা নিৰপেক্ষ বুদ্ধিজীৱী বা প্ৰফেচৰ বা whatever he may be or she may be, এই ক্ষেত্ৰত এখন সম্পূৰ্ণৰূপে তেওঁলোকে নিমাত থকা ভাল, নিৰপেক্ষই থাকক। অসমৰ ভোটাৰক তেওঁলোকে মূৰ্খ বুলি ভাবিব নালাগে। আজিৰ যিটো প্ৰজন্ম আমাতকৈ বহু বেছি মানে ইণ্টেলিজেণ্ট। জেন আলফা এই জেনেৰেশ্যনকেইটা আমাতকৈ বেছি মানে কথা এনালাইটিকেল তেওঁলোকৰ কেপাচিটি আছে। তেওঁলোকে নাভাবিব যে তেওঁলোকে জাতিটোৰ বিবেক বুলিবলৈ ভাবি পেলাই মস্ত তেওঁলোকে ভুল কৰিছে, মই ভাবিছোঁ। এই ক্ষেত্ৰত তেওঁলোক সদায় নিৰপেক্ষ ভূমিকা মনে মনে থাকক। গতিকে এটা জুবিনৰ নাম লৈ এছাম ভোটাৰক তেওঁলোকে আকৰ্ষণ কৰিবলৈ চেষ্টা নকৰিবলৈ, অন্য এটা পথত পৰিচালিত কৰিবলৈ যাতে চেষ্টা নকৰে, মই সেইটো মই এটা অনুৰোধ জনাইছোঁ সেইসকললৈ, ব্যক্তিলৈ। এতিয়া বহুতে মই জুবিন ঢুকোৱাৰ পিছতে তেওঁলোকে বিভিন্ন ৰাইটাৰৰ লৈ পেলাই তেওঁলোকে কালেকশ্যনো লৈছে, জুবিনৰ নামত কিতাপ উলিয়াইছে আৰু যথেষ্ট সংখ্যক বিক্ৰী হৈছে, অৰ্থনৈতিকভাৱে টনকিয়াল হৈছে। কিন্তু সেই দিশত জুবিনে একো নাপালে, সেই সন্মান নাপালে। সেই তেওঁলোকে জীৱিত কালত যদি এশালো তেওঁৰ কাৰণে লিখিলেহেঁতেন, তেওঁলোকৰ জুবিনৰ বিভিন্ন সংগীতৰ ওপৰত তেওঁলোকে আৰ্টিকুল লিখিলেহেঁতেন, বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি কৰিলে, তেতিয়া জুবিনে হয়তো এটা পালেহেঁতেন, এটা স্বীকৃতি পালেহেঁতেন তেওঁলোকৰ ফালৰ পৰা, অসমত এটা ডাঙৰ। অৱশ্যে জুবিনে সেইবিলাকৰ স্বীকৃতিৰ প্ৰতি লালায়িত কেতিয়াও হোৱা নাছিলে। তেওঁলোকে জনসাধাৰণৰ লগত আছিলে আৰু জনসাধাৰণৰ লগতে থাকিবলৈ দিয়ক। জুবিনৰ ফটো লৈ ৰাজনীতি কৰিব একেবাৰে নালাগে। জুবিনক এই বস্তুটোলৈ ৰাজনীতিলৈ ঊৰ্ধত ৰাখি পেলাই কাম কৰে, যদিহে জুবিনৰ প্ৰতি শ্ৰদ্ধাশীল হয়। জুবিনক এই ক্ষেত্ৰত এই ৰাজনীতি, আগন্তুক যিটো ৰাজনীতি, সেই ৰাজনীতিৰ ক্ষেত্ৰত জুবিনক কোনো ধৰণে যাতে ইনভলভ নকৰে, কোনো ধৰণে তেওঁলোকে জুবিনৰ মানে নিশ্চিতভাৱে জুবিন দাক কৰা অন্যায়, জুবিন দাক কৰা হত্যাৰ বিৰুদ্ধে আমি ইতিমধ্যে নিৰ্বাচনী ইছ্যু নহয়, এইটো এটা জাতীয় ইছ্যু। কিন্তু নিৰ্বাচনৰ আগত 6টা মাহ সম্পূৰ্ণ হোৱাৰ পাছতো যিহেতু আজিলৈকে ন্যায় নিদিলে, তেওঁলোকে কি কৈছিলে যে নিৰ্বাচনৰ আগত ভোট যদি তেওঁলোকে ন্যায় নিদিয়ে তেতিয়াহ'লে ভোট নিদিব। এতিয়া সেইটো কথা ৰাইজক সোঁৱৰাই দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে কৈছিলে যে নিৰ্বাচনৰ আগত জুবিন দাৰ হত্যাৰ যদি ন্যায় নিদিওঁ আমাক ভোট নিদিব। এতিয়া বিবেচনা ৰাইজৰ ওচৰত, আমি একো নকওঁ, মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, ৰাইজে জনগণে সিদ্ধান্ত ল'ব। নিশ্চিতভাৱে জুবিন দাক কৰা অন্যায়, জুবিন দাক কৰা হত্যাৰ বিৰুদ্ধে আমি ইতিমধ্যে নিৰ্বাচনী ইছ্যু নহয়, এইটো এটা জাতীয় ইছ্যু। কিন্তু নিৰ্বাচনৰ আগত 6টা মাহ সম্পূৰ্ণ হোৱাৰ পাছতো যিহেতু আজিলৈকে ন্যায় নিদিলে, তেওঁলোকে কি কৈছিলে যে নিৰ্বাচনৰ আগত ভোট যদি তেওঁলোকে ন্যায় নিদিয়ে তেতিয়াহ'লে ভোট নিদিব। এতিয়া সেইটো কথা ৰাইজক সোঁৱৰাই দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে কৈছিলে যে নিৰ্বাচনৰ আগত জুবিন দাৰ হত্যাৰ যদি ন্যায় নিদিওঁ আমাক ভোট নিদিব। এতিয়া বিবেচনা ৰাইজৰ ওচৰত, আমি একো নকওঁ, মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, ৰাইজে জনগণে সিদ্ধান্ত ল'ব। নিশ্চিতভাৱে জুবিন দাক কৰা অন্যায়, জুবিন দাক কৰা হত্যাৰ বিৰুদ্ধে আমি ইতিমধ্যে নিৰ্বাচনী ইছ্যু নহয়, এইটো এটা জাতীয় ইছ্যু। কিন্তু নিৰ্বাচনৰ আগত 6টা মাহ সম্পূৰ্ণ হোৱাৰ পাছতো যিহেতু আজিলৈকে ন্যায় নিদিলে, তেওঁলোকে কি কৈছিলে যে নিৰ্বাচনৰ আগত ভোট যদি তেওঁলোকে ন্যায় নিদিয়ে তেতিয়াহ'লে ভোট নিদিব। এতিয়া সেইটো কথা ৰাইজক সোঁৱৰাই দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে কৈছিলে যে নিৰ্বাচনৰ আগত জুবিন দাৰ হত্যাৰ যদি ন্যায় নিদিওঁ আমাক ভোট নিদিব। এতিয়া বিবেচনা ৰাইজৰ ওচৰত, আমি একো নকওঁ, মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, ৰাইজে জনগণে সিদ্ধান্ত ল'ব। নিশ্চিতভাৱে জুবিন দাক কৰা অন্যায়, জুবিন দাক কৰা হত্যাৰ বিৰুদ্ধে আমি ইতিমধ্যে নিৰ্বাচনী ইছ্যু নহয়, এইটো এটা জাতীয় ইছ্যু। কিন্তু নিৰ্বাচনৰ আগত 6টা মাহ সম্পূৰ্ণ হোৱাৰ পাছতো যিহেতু আজিলৈকে ন্যায় নিদিলে, তেওঁলোকে কি কৈছিলে যে নিৰ্বাচনৰ আগত ভোট যদি তেওঁলোকে ন্যায় নিদিয়ে তেতিয়াহ'লে ভোট নিদিব। এতিয়া সেইটো কথা ৰাইজক সোঁৱৰাই দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে কৈছিলে যে নিৰ্বাচনৰ আগত জুবিন দাৰ হত্যাৰ যদি ন্যায় নিদিওঁ আমাক ভোট নিদিব। এতিয়া বিবেচনা ৰাইজৰ ওচৰত, আমি একো নকওঁ, মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, ৰাইজে জনগণে সিদ্ধান্ত ল'ব। নিশ্চিতভাৱে জুবিন দাক কৰা অন্যায়, জুবিন দাক কৰা হত্যাৰ বিৰুদ্ধে আমি ইতিমধ্যে নিৰ্বাচনী ইছ্যু নহয়, এইটো এটা জাতীয় ইছ্যু। কিন্তু নিৰ্বাচনৰ আগত 6টা মাহ সম্পূৰ্ণ হোৱাৰ পাছতো যিহেতু
আজিলৈকে ন্যায় নিদিলে। তেওঁলোকে কি কৈছিলে যে নিৰ্বাচনৰ আগত ভোট যদি তেওঁলোকে ন্যায় নিদিয়ে তেতিয়াহ'লে ভোট নিদিব। এতিয়া সেইটো কথা ৰাইজক সোঁৱৰাই দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে কৈছিলে যে নিৰ্বাচনৰ আগত জুবিনদাৰ হত্যাৰ যদি ন্যায় নিদিওঁ আমাক ভোট নিদিব। এতিয়া বিবেচনা ৰাইজৰ ওচৰত, আমি একো নকওঁ, মুখ্যমন্ত্ৰীয়ে নিজে কৈছে, ৰাইজে জনগণে সিদ্ধান্ত ল'ব।